হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো খবৰ ভালে আছে। তো আজি মই দেখাবলৈ ওলাইছোঁ আপোনালোকৰ ইট মাটি কেনেকুৱা হয় আৰু কিহেৰে বনায়। তো ইট মাটিত কি দিয়ে আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। গতিকে এইবোৰ বনাই থোৱা হৈছে আৰু বনাই আছে, গতিকে কেনেকুৱা বনায় আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰ পৰ্যন্ত। তো এতিয়া মানে অকল মাটিৰে হয়। তো মাটিটো মানে কাটি আছে, বনাই আছে, কিছুমান বনাই আছে। তো এইখিনিতো বনাইছে, আজি বনাইছে। তো এয়া চাব পৰা জাষ্ট বনাইছে এইটো। তো চাওক, ইপাকে আছে, এইটো ডাইচটো হয়। ডাইচৰ লগত মানে এইখিনি মাটিটো সোমাই দিলে হৈ যাব ইট মাটিটো। আৰু কেনেকুৱা কৰে মানে কি চিষ্টেম বনায়, তো এতিয়া মই দেখাম, আপোনালোক চাই থাকিব। চ' ইপাকে চাওক, মানে মাটিখিনি লৈ যাইছে, অকল মাটি একো নাই। তো ইপাকে চাওক, মাটি অকল মাটিৰে ইটা হয়। তো ইপাকে চাব, এতিয়া বনাই আছে, তো দেখাই দি আছোঁ ৰ'ব। তো এয়া চাওক, এইখিনিতো জমাই ৰাখিব। তো তাৰপিছত মানে এইখিনিতো ফাটা বুলি কোৱা হয়, ফাটাটো বহাব। তো এইখিনি দি জুই লগাই দিব লাগিব, কেইদিন পিছত জুইটো লগাই দিম। তো ব্লকটো আছে, মানে বহুত গাছ আছে, মানে ভিতৰত গাছটো ডাঙৰ ডাঙৰ গাছ দিয়া হৈছে। তো ৰবৰো আছে, ভিতৰলৈ দেখাই দিছোঁ। তো এইবোৰ গাছ হয়, তো মানে এতিয়া দি আছে। ৰব দেখাই দি আছোঁ আপোনাক। মানে এইটো দি জ্বলোৱা হৈ যায়, এইটো দি জুই লগাই দিব লাগিব। তাৰপিছত ওপৰত কেনেকৈ দিছোঁ মই দেখাই আছোঁ আপোনালোক। তো এইখিনিতো হৈ আছে, বহাই আছে ওপৰত। তো এইখিনিয়ে মানে ইট মাটি। তো চাব পৰা ৰ'ব। তো এতিয়া চাওক, ইট মাটি ইয়া হৈছে ইট, এতিয়া হৈছে বগা। কেইদিন পিছত পূৰা দিলে মানে একদম পৰা হৈ যাব লাল। তো বন্ধুসকল, তো চাওক, মানে ইটা কি মানে কি এনেকুৱা বনোৱা হয়। তো মই এতিয়া দেখাম। তো এইফালে এখন দেখাই দিয়া। তো মানে এইটো হ'ল ডাইচটো। তো এইভাগে চাব পৰা একো নাই, ডাইচত মই বনাম এতিয়া। তো এইখিনিতে হৈছে ডাইচ। মাটিটো কম হৈ যাব চাগে। তো মাটিটো অকল মাটি, মানে বালিটো দিব লগা হয় অলপমান। আৰে কি হ'ব লাগছে মাটিটো কম হৈছে। তো মানে এইখিনিতো হৈ গ'ল এতিয়া। তো এইভাগে থৈ দিম, এইফালে থোৱাটো দেখি দিম। ইটা তুলি পাই। এই যে এইবাৰ হৈছে চাওক, ইট মাটি। তো ইটোৰে ডাইচ হয়। অকল মাটি আৰু বালুটো লিটি ল'ব লাগে। মানে বালুটোখিনিতো লগাই কিনে মানে উল্টাই কিনে দি দিলে হৈ যাব, মানে ইট মাটি। তো এইখিনিতো মানে 2-3 দিন ৰ'দত শুকাব লাগিব। তাৰপিছত মানে এই চিষ্টেম বনাব লাগিব। তো এয়া চাওক, 2-3 দিনৰ পিছত ইট মাটি হৈ যায়। তাৰপিছত আছে এইখিনিতো ভাটা বহাব লাগিব, পূৰা দিব লাগিব। তেতিয়া হ'ব ইট মাটি। তেতিয়া ঘৰ বনাব পাৰিবা, চব যিকোনো কৰিব পাৰিবা, ঘৰ বিল্ডিং যিকোনো বনাব পাৰিবা। তো বন্ধুসকল, অকল এটা মাত্ৰ বনাই দেখালোঁ। তো সিহঁতে বনাই আছে, মানে কি চিষ্টেম বনাইছোঁ। তো ইটা হৈ গ'ল, ইটা 2-3 দিন পিছত শুকাই যাব। তাৰপিছত মানে খামালটো বনাব ৰ'ব মই দেখাই দি আছোঁ খামালটো কেনেকুৱা কৰা হয়। তো ইপাকে আছে, খামাল বনোৱা হয়। তো এয়া হ'ল ইটা। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, বেছি লম্বাকৈ নকৰোঁ। তো ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবটো নাপাহৰিব।
তো ছাবস্ক্ৰাইব কৰি দি কিনে বেলটো খুন্দিডাল বজাই দিব খেটেং খেটেং তো মোৰ হোৱাটছআপ চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।